वेलकम बैक टू माय यूट्यूब चैनल। तो आज आपलोके देखिसे माने जानिसे आज আছে গৰু বিহু তো সকলো মানুহ আহিছে আৰু মই গৰু বিহু মানে মোৰ যি জন্মস্থান দেওঘৰীয়া মই তালে গৈছো মানে আমাৰ পুৰণা ঘৰ যত আছে তালে গৈছো দিখৌ দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলী যি ত্ৰিবেণী সংগম তাত অনুষ্ঠিত হৈছে মানে আজি আহিছে আমাৰ ডিউআই ভাস্কৰ দা শিৱসাগৰ ভাস্কৰজি দাস তেওঁ আহিছে লাইভ কৰিবলৈ আৰু হেকানে মানুহে কলে ঢুল লৈ যাব মানে ভিডিঅটো দেটাই কৈছে হেকানে মই নখ ঢুল লৈ ৰখি আছো আপোনালোকে দেখিছে দেটাই কৈছে খালি মই ডাবিংটো কৰি দিছো আৰু আজি মানে বহুত ভাল লাগিলে আজি দিনটো আৰু আপোনালোকে ভিডিঅটো লাষ্টলৈকে চাব ভাল লাগিব তো হেল্ল এণ্ড ওয়েলকাম বেক টু মাই ইউটিউব চেনেল তো বলক আজি আমি ভিডিঅটো চাই যাওঁ আৰু এয়া হৈছে দেওঘৰীয়া গাঁও য'ত ৰামখাপি দেৱালয় আছে সন্মুখত এইফালে ইপাৰে আছে আমাৰ আজানপীৰ দৰগাহ আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক বহুত ভাল লাগিব আৰু এইখন আমাৰ ডিউআই গাড়ীখন এইফালে আছে আমাৰ সকলো মানুহ মানে আজি গৰুটো লাও খা বেঙেনা খা কৈছে আৰু মানুহকো কৈছে ভাল লাগিলে সেইকাৰণে তো বলক আজি আমি ভিডিঅ'টো উপভোগ কৰোঁ দেখিছে এয়া আমাৰ ভণ্টি তাই ভয় খাইছে সেইকাৰণে কাণ চান বন্ধ কৰি ৰখি আছে আজি বহুত ভাল লাগিলে বিহু বুলি অকণমান ধেমালি কৰিলোঁ আৰু মই আছোঁ ইফালে ক'ৰবাত পানীতে পৰি চাই থাকক সেইফালে মই গৈ আছোঁ দেখিছেনে ৰ'ব মই জুম কৰি দিছোঁ এয়া দেখিলে চাগে তো মানে এয়াই ভাল লাগিলে আৰু এই ভণ্টিয়ে ভয় খাই ৰৈয়ে আছে মানে কি হ'ব মানে নতুনকৈ মানুহ আহি আছে চাওঁ বুলি আমি ধৰি লৈ পেলাই তাত পানীত পেলাই আছোঁ ভাল লাগিলে আৰু আপোনালোকেও চাগে এনেকৈ ৰঙালী বিহু উপভোগ কৰিলে মানে গৰু বিহু উপভোগ কৰিলে আৰু এই আমি ভাল লাগিলে আৰু আপোনালোকে গম পাইছে কৰোণা আকৌ ওলাইছে আপোনালোকে ঘৰতে থাকক সুৰক্ষিত থাকক কৰোণা ওলাইছে গম পাইছে সেইকাৰণে অকণমান বাচি মেলি থাকিব মাস্ক চাস্ক মাৰি যাব য'লৈ যায় হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা আহিলো মানে আমি মই এতিয়া য'ত থাকোঁ মানে কৃষ্ণচিগাত আমাৰ দাদা কিছুমান আছে দাদাকেইটাই মানে বোকা খেলি আছে তো মানে মই আহিলোঁ বোকা খেলি আছে দেখিছে মানে কাকো এতিয়া চিনি নাপায় কাৰণে কাৰো নাম ক'ব নোৱাৰোঁ হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱানা মৰো জোপাখনা গীতেৰে সুৰেৰে হিয়াৰে কমেণ্ট বক্সত ক'ব যে আপোনালোকে কণী যুঁজাতে কেইটা কণী পালে তো আজিকালি এইটো